নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'টো আহিছে বহুত দেৰিকে কাৰণ আজি দিনটো মই ভিডিঅ'টো বনাব নোৱাৰিলোঁ কিছুমান প্ৰব্লেমৰ কাৰণে। চ' মই এতিয়া বনাই লগে লগে আপলোড দিছোঁ। আৰু আজি লৈছোঁ মই বহুত ধৰণৰ টেকন'লজি নিউজ। যদি ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিব। প্ৰথম আপডেটটো হ'ল MWC 2018 শেষ হ'ল। MWC মিনছ মোবাইল ৱৰ্ল্ড কংগ্ৰেছ, আৰু এইটো এটা ইভেণ্ট, এখন মেলা য'ত বহুত ধৰণৰ কোম্পানীয়ে তেওঁলোকৰ নতুন নতুন মোবাইল ইয়াত লঞ্চ কৰে। আৰু এইটো সাধাৰণতে টেকন'লজি বিশেষকৈ মোবাইলৰ এখন মেলা বুলিয়ে ক'ব পাৰি। আৰু এইটো এবাৰ ষ্টাৰ্ট হৈছিলে বাৰ্চিলোনাত, আৰু এইটো এতিয়া শেষ হ'ল। আৰু ইয়াৰ পিছত আপডেটটো হ'ল Xiaomi ফালৰ পৰা, য'ত Xiaomi ইণ্ডিয়াত লঞ্চ কৰিব Mi TV চিৰিজ। আৰু Xiaomi এটা টিভি লঞ্চ কৰিছিলে Mi TV 4, দেখাত বহুত ধুনীয়া টিভিটো। আৰু ইয়াৰ পিছৰ যোনটো চাগে লঞ্চ কৰিব সেইটো হ'ব পাৰে Mi TV 4A। আৰু ইয়াৰ পিছৰ আপডেটটো হ'ল বাংগালোৰত 400 ৱাইফাই চেনেল বহোৱা। আৰু এতিয়া বাংগালোৰৰ য'তে ত'তে আপোনালোকে ৱাইফাই পাব 4G। আৰু কিমান ভাল হ'ব আমাৰ যদি অসমত আহি যায় এনেকুৱা ধৰণৰ স্কেম, য'ত আমি য'তেই যাওঁ ত'তে আমি 4G ৱাইফাই পাই যাওঁ। আৰু ইয়াৰ পিছত এইটো হ'ল হোৱাটছএপৰ ফালৰ পৰা, য'ত হোৱাটছএপত আমি যদি কাৰোবাক ভুলতে কিবা মেছেজ দি দিলোঁ আৰু আমাৰ সেই ভুলটো শুধাবলৈ বহুত কম সময় থাকে, কিন্তু এতিয়া হোৱাটছএপে সেই টাইমটো বঢ়াই পেলাই কৰি দিলে 1 ঘণ্টা 8 মিনিট 16 ছেকেণ্ড। মানে আপুনি যদি কাৰোবাক মেছেজ এটা দি থৈছে, যদি সি ৰিড কৰা নাই, তেনেহ'লে আপোনাৰ হাতত আপুনি যদি কিবা এটা ভুল কৰিছে, তেনেহ'লে সেই ভুলটো শুধৰাবলৈ আপোনাৰ হাতত থাকিব 1 ঘণ্টা 8 মিনিট 16 ছেকেণ্ড। আৰু ইয়াৰ লাষ্ট আপডেটটো হৈছে ফেচবুকৰ ফালৰ পৰা, য'ত ফেচবুকে টেষ্টিং কৰি আছে ভইচ ষ্টেটাছ আমাৰ ইণ্ডিয়ানছবোৰৰ কাৰণে। য'ত আমি ষ্টেটাছটো সাধাৰণতে লিখি পেলাই দিওঁ, কিন্তু এতিয়া আমি ভইচ দি পেলাই ষ্টেটাছ দিব পাৰিম। আমাৰ ভইচটো ষ্টেটাছত হৈ যাব, আমি যি কওঁ সেইষাৰ কথা আমাৰ ষ্টেটাছ হৈ যাব। মানে একদম বেলেগ ধৰণৰ হৈ গ'ল আৰু ন এইবিলাক বস্তু। ইনষ্টাগ্ৰামৰ ফটোখন আমি ফেচবুকত দিওঁ, ফেচবুকৰ ফটোখন আমি হোৱাটছএপত দিওঁ, তেনেকেই গোটেইখন মানে একদম ঘেৰাও হৈ গ'ল। আৰু এইখিনি আছিলে লাষ্ট আপডেট। আশা কৰিছোঁ ভাল পাব। আৰু বহুত দিনৰ পিছত আজি টেকন'লজি নিউজ দিছোঁ। চ' যদি ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব।